হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেটি পংকলৈ স্বাগতম। আজি মোৰ দেউতাৰ জন্মদিন উপলক্ষে দেউতাই আজি কেক কাটিলে। মই দেউতাক আজি উপহাৰ হিচাপে কেকটো দিলোঁ। আমাৰ ঘৰৰ মানুহ আজি বেছি নাই, এই 4জনে, লগত মামাৰ ভাইটি ভণ্টি আছে। লাইটটো দিছো নাই? মোৰ দেউতা চিনাকি কৰাই দিওঁ আজি। এইজনে মোৰ দেউতা হয়। দেউতা সম্পূৰ্ণভাৱে দৃষ্টিহীন হয়। মোৰ দেউতাই চৰকাৰী চাকৰিয়াল, যোৰহাট দৃষ্টিহীন বিদ্যালয়ত কাম কৰে। আজি মোৰ দেউতাৰ জন্মদিন। সকলোৱে যাতে দেউতাৰ ভালে থাকে, ভালে ৰাখক, সকলোৱে যাতে আশীৰ্বাদ কৰক, সকলো ছাবস্ক্ৰাইবাৰে আশীৰ্বাদ কৰক যাতে মোৰ দেউতা ভালে থাকে। এইজনে মোৰ দেউতা। নমস্কাৰ। আজি মোৰ জন্মদিন 29 জুলাই। এইটোৱে মোৰ জন্মদিন। ইয়াৰ মই আজি 58 কমপ্লিট হ'ল। 58ৰ পিছত 59 ৰানিং হ'ল আজিৰ পৰা। আৰু মই যদিও দৃষ্টিহীন, মই কিন্তু এজন চৰকাৰী চাকৰিয়াল, স্নাতক শিক্ষক যোৰহাট দৃষ্টিহীন বিদ্যালয়ত। আৰু মোৰ পৰিয়ালটো বৰ ডাঙৰ নহয়, সৰু পৰিয়াল। মোৰ এজনী ছোৱালী আৰু এজনে ল'ৰা। এইজনে মোৰ ল'ৰা, যিজনে আপোনালোকক কৈ আছে, বা ইউটিউবাৰ হিচাপে যিজনে অলপ ৰাইজৰ ওচৰত চিনাকি দিব পাৰিছে, এইজনে হ'ল মোৰ ল'ৰা অংকুৰ জ্যোতি। তেওঁক আমি অংকুৰ বুলি মাতোঁ। আৰু আচল নামটো তেওঁৰ অমিতাভ দাস। আৰু মোৰ ছোৱালী এজনী পৰিস্মিতা আৰু ইহঁতৰ মাক। আমি মুঠতে 4জনীয়া পৰিয়াল, বৰ ডাঙৰ পৰিয়াল নহয়। গতিকে আশীৰ্বাদ কৰক ৰাইজে, আমাৰ পৰিয়ালটো সুখী হওক, সুখৰ হওক, শান্তি হওক। আৰু ময়ো যাতে অসমত ভালে ভালে থাকি ভাল কাম কৰিব পাৰোঁ, শিক্ষকতা জীৱন ভালদৰে সামৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰক। এয়া মোৰ আপোনালোকৰ মোৰ এইখিনিয়ে, মোৰ দেউতা এইজনে মোৰ। আজিলৈ ভিডিঅ'টো সামৰিলোঁ। বাই বাই। বেছি মানুহ মতা নাই। এইখিনিতে আমি আজি বাৰ্থডে সৰুকৈ পালন কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। টেক কেয়াৰ। জয়।